Guys, I feel the war. Hey guys, good morning. কেনে আজি অলপ বেলেগ দেখছে না মানে ৰাতিপুৱাই কাপোৰ চাপোৰ পিন্ধি পুৰা ফিটফাট ঘূৰি চুৰি মাৰি মানে আজি এটা জাগাত গৈ আছোঁ জাগাটো কৈ আছোঁ ৰ'ব লাহে লাহে গম পাব ক'ত গৈ আছোঁ আৰু আজি ভিডিঅ'টো বহুত ধুনীয়া হ'ব গৈ আছে গতিকে চাই থাকক অলপ স্কিপ নকৰাকৈ মানে মই অকলে নাযাওঁ বিজয়তেও যাব মোৰ লগত চ' আমি গোটেইকেইটা একেলগ হৈ যাম এটা কাম আছে সৰুকৈ তো সিহঁতে আহিব মই ৰাস্তাতে গাড়ীত উঠিম তো তাৰপৰা যাম চাই থাকক গাইজ ফাইনেলি গাড়ী আহি পাল আৰু সেই ওপৰেদি উঠিলোঁ চালো দৰ্জা খুলি ৰৈছিলোঁ গাইজ ফাইনেলি বহি গ'লোঁ গাড়ীত আৰু ইফালে গোটেইকেইটা আছোঁ ক'ত যাই আছোঁ মানে মই কোৱা নাই কৈ দিম আমি যাই আছোঁ দুধনৈ নহয় আৰু বেংকত গৈ আছোঁ মানে আমি সকলোৰে বৃত্তি পাইছিলোঁ জমা দিব গৈ আছোঁ তো গাইজ এইটো হৈছে পাটপাৰা পঞ্চায়ত আমাৰ পৰা অলপ দূৰ বেছি দূৰ নহয় বাৰু টিপলাইৰ পৰা আৰু বম বিল্ডিং বনাই আছে গাইজ ইয়াত বহাই আছে কালভাৰ এই মোকো মাতিছিল বাৰু কিন্তু আজি দুধনৈ যাম না ভিত্তিৰ পোৱা পইচা পোৱা কথা ক'ত আহে তই যে পালে মোক ফোনত ক'লি কি শ্বুটিং আছিল তোৰ আজি গোটেই মোক আজি দীপলিনা বাই মাতিছিল শ্বুটিঙত দীপলিনাৰ লগত শ্বুটিং কৰে মানে সপোন এই দেৰি শালমাৰা কালী মন্দিৰ পালোঁ আৰু ভগৱান কাম যাতে হয় কালী মা প্ৰভু কাম যাতে হয় মই কিন্তু 1 টকাও অনা নাই দেই মই আছোঁ কিমান দিবি তোৰ একাউণ্টৰ পৰা ওলাই মোক দিলি হ'ল মোৰ একাউণ্টে ব্লক মোৰো ব্লক প্লাছ পইণ্ট তই তোৰতে কিমান আনছা গোটেইকেইটাই 10 টকা মাত্ৰ আনছোঁ 5 টকা তাকো জেৰক্স কৈছে কি তো গাইছ আজি সিহঁতে মোক দিব মোৰ পইচা 500 আনিছে মোৰ লগত 1 টকাও নাই এই ঠাইখিনি অলপ পেক হয় মানে পানীটো ওলাই যাব নোৱাৰে না সেইকাৰণে বহুত পিছ কিবা হয় আৰু পানী জমা খায় আৰু গাইজ ইয়াৰ তলেৰে প্ৰথম যেতিয়া আহিছিলোঁ কিবা এটা তামাম ফূৰ্তি লাগি গৈছিল মানে মনত আজিকালি আৰু পুৰণা হৈ গ'ল ন ফূৰ্তিটো কমি গ'ল লাহে লাহে গাইজ এইখন হৈছে ৰংজুলি চাৰাপাৰা চেন বাগান আৰু ইয়াত ধুনীয়া ধুনীয়া গানৰো শ্বুটিং হৈছে মই চাইকেল ৰাইড কৰি যেতিয়া আহিছিলোঁ তেতিয়া এইখিনি জেগাখিনি কি গান শ্বুটিং হৈছে মই কৈছোঁৱেই তো যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই ডিছক্ৰিপশ্যনত লিংক দিয়া আছে তাৰ পৰা চাব মণ্টুমণি ভিগু কাশ্যপ চবেই আহিছিল ইয়াত বহুত ডাঙৰ বাগান হয় কেইবিঘা মাটি এৰিয়া আছে এইটো মই জানিলেহে হ'ব 150 বিঘামান আছে আৰু তো গাইজ ফাইনেলি আমি হাইৱে পালোঁ গাড়ী আৰু এইটো আমাৰ গেম খেলাত ব্যস্ত গাড়ীৰ মাজতো क्या ही सुंदर नजारा सम की नज़ारा सुंदर नहीं होगा क्या तो गाइस पूरा रील बना गाड़ी तो नेरसे हाँ की बा कोई गाइस रंगजली पालो ৰংজুলিৰ মানুহ আছে তো অলপ চলপ না বিশেষ নাই আৰু 50% মান আছে ইয়া ক'ত তেল মোবাইল পাত্তা নাপা গাইজ ইয়াত আমি 10 টকা মানৰ তেল ভৰাই লওঁ 10 টকাৰ ভৰালে হ'ব না 50 পইচা না 15 টকা মান ভৰাব লাগিব নতুন তেল দিব গতিকে 10 টকাৰ ভৰালে হ'ব কাৰণ অলপ বেছিকৈ দিব না ছাৰ্ভিচটা ভাল দি আছে ফাইনেলি হ'ল দিয়ক আৰু এৰিয়াটো চাওক এবাৰ দেখুৱাই দিছোঁ যিহেতু নতুন তেল দিব না পূৰা চাফা হৈ আছে ক্লিন ঐ আপি আমাৰ গীতাই ধুই মই চেনিটাইজাৰটো আনিব পাহৰিলোঁ হয় নেকি নাই মই নিমখ চাইজাৰটো আনিছোঁ কি নিমখ চাইজাৰ বাপৰে এটা আৰু কি বস্তু এতিয়া নতুন আহিছে মাৰ্কেটত গাইজ দৰংগিৰি পালোঁ আৰু দৰংগিৰি চবতকৈ ডাঙৰ কল বাগান পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ কল বজাৰ হয় ইয়াতো একদিন ভিডিঅ' বনাবলৈ আহিম মাত্ৰ আপোনালোকে চাই যাব মানে কি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আহিলে নিশ্চয় দেখাম নাকি আহিম এদিন চাইকেল লৈ আহিম চাইকেল ৰাইডত আপোনালোকৰ বাবে কষ্ট কৰি আমি বাগানখন দেখাবলৈ বহুত চেষ্টা কৰিম আমি কষ্ট কৰিয়ে ভিডিঅ' বনাম আজিও চাইকেল লৈ আহিলোঁ কিন্তু বহুতকেইটা আছে না সেইকাৰণে গাড়ীতে আহিলোঁ
আৰু থাকিলে এলি মাছটো বাচি যায় নাকি কিন্তু ভৰি ঔষধ পাতি খাই একে হৈ যায় বহুত ঔষধ পাতি খাব লাগে বেয়া দুৰ্বল হৈ যাওঁ पत्थर का नज़ारा कैसा लगता है पत्थर का नज़ारा तो असम में बहुत ভাল लगता है इसमें ही धान उगता है और धान से ही हम चावल पाता है और चावल से ही हम खाता है भात खाता है रान के यही असम का मूल खाद्य है असम का नज़ारा देखो भाई ये रोनी है देखो सारा वो पत्थरी है ना पत्थरी है वो रोनी रो रहा है रो मतलब रो रहा है नहीं रो मतलब रो ही रहा है तो guys ये बिल्कुल रोनी रो रहा है और बिजन भी टूट रहा है बिजन भी पत्थर में रोता है हाँ गुरु नहीं खाता है गुरु खाता है बेरा देता है ना बेरा नहीं देखता है मैंने बेरा तो उगल लेता है उगल लेता है ये बढ़िया हिंदी कबा जानता है तो गाइस माने कि हमें दिल्ली चले घुरा इबा আছে তো पूरा हिंदी पूरा माने हिंदी आता है बहुत अच्छा से आता है पूरा बहुत अच्छा है और रेल जा रहा है वो रहा कौन सा रेल जाता है पत्थर में बुर्बक बनाता है वो घास का लाइन है रेल नहीं गाइस सर और पत्थर ही अरे इतना दूर आ गया हम लोग अरे फिर भी पत्थर शेष नहीं खत्म ही नहीं होता है গাইজ এইটো হৈছে বনবাসী মন্দিৰ খুব ধুনীয়া বাহিৰৰ পৰাও ধুনীয়া দেখি আৰু ভিতৰতো বহুত ধুনীয়া ভিতৰত যাই পোৱা নাই বাৰু মই তথাপি যাবলৈ চেষ্টা কৰিম ৰ'ব একবাৰ আৰু এইবিলাক চব আগৰ ভিডিঅ'ত মই কেপচাৰ কৰি লোৱা আছে চাব আমি আৰু ভাবলো কি জানা সি দালাল গোটেই যেখন মাৰি কিনে খাব আমি আৰু এটা ভিডিঅ' আছে ভিডিঅ'ৰ মোবাইল চালৈছো ভিডিঅ' পুলিচ আছিল আমি ইয়াকে সন্দেহ কৰোঁ আমি ঘূৰি মোবাইলটো এনেকৈ লৈ যাই আছোঁ এনেকৈ লৈছোঁ ভিডিঅ' কৰি আছোঁ ভিডিঅ' কৰিব নালাগে দে বাবা মানুহটো ভালেই মানুহ দে আৰু কি ডাইৰেক্ট মানে গাইজ কি হৈছে যোৱাবাৰ বৃত্তিৰ চেক জমা দিব যাওঁতে এইবিলাক কাৰোবাক ভিডিঅ' কৰি আছিল মানে দালাল বুলি ভাবি যাই কিবা চেকবিলাক লৈছে পিছতহে গম পাইছে সেই মানুহজন বোলে পুলিচে কি হ'ব গাইজ আমি দুধনৈ পালোঁ আৰু ইয়াৰ পৰা লেফ্ট চাইডেদি সোমাই যাব লাগিব অলপমান দূৰ তাৰপিছত আমি পাম বেয়া মই এনেও আজি জানো মোৰ কাম আজি নহ'ব কাৰণ মোৰ ফুল আছে টাইটেল তোৰো ফুল আছে এইৰো বোলে ফুল আছে চেম প্ৰব্লেম দেখা পাইছে না কিবা গাইজ বেংকত ভিৰ দেখিছে না কি লাইন বাপৰে বাপ মনটাই বেয়া লাগি গ'ল ঠিক নামোৱেই দে লাহেকে হয় নাম नाम हिरो टाइप लो ये ना बुरा मानुह निचिना नाम तो এতিয়া আমি জেৰক্স কৰিবলৈ যাম ডকুমেণ্টছখিনি মোৰ মুখে দেখা নাপায় যি অখ ই গাইছ দেই গাইছ আই ফিল টাৱাৰ তো এতিয়া আমি জেৰক্স কৰিব গৈ আছোঁ আমাক ষ্টেণ্ড নালাগে জেৰক্স কৰি কেনে বেংকত যাম দুনিয়াৰ মানুহ বেংকত বহুত ভিৰ আজি আমি আহিম বুলি জানে তথাপিও ইমান ভিৰ মামাক মই কৈছিলোঁৱে অলপ ভিৰটো কমাই দিবা বুলি গতিকে মামাক নকবি জেলত নিব বাচ্চা চৰি মামা চৰি গাইজ এতিয়া জেৰক্স কৰি আছোঁ বাইদেৱে জেৰক্স কৰি দি আছে ধুনীয়াকৈ জল্দি বাইদেউ গাইজ বিজয়ৰ 55 का फोटो देखो और एखনৰ फोटो চাওক চাওঁ দি बहुत सेंस तेरा 55 का फोटो देखकर तुझे लगता है कि तुझे पैसा देगा वो पैसा हाँ क्यों नहीं देगा यार आज लाइव सोली देखकर 2 पैसा ज्यादा देगा ना मासूम सा चेहरा है गाइस मैंने देख के दिया आप लोगों को इतना भोलापन था हाँ तो प्यार से 200 रुपया ज्यादा दे देगा 200-300 रुपया ज्यादा देगा ना तो गाइस हमारा सामने है बहुत बड़ा बिल्डिंग देखो और ये है दुधनৈ रोड तो गाइस फाइनेली मोर काम নহ'ল দে মানে মোৰ কাম নহ'লে কাৰণে মই ধুনীয়াকৈ আহি কিনে গাড়ীত বহি আছোঁ আৰু বাকীকেইটা গৈছে সিহঁতে বা কি হয় সিহঁতৰ চাওঁ তাৰপিছত অলপ টাইম বহু ৰ'ব গাইছ মোৰ কান্দবা মন গৈছে মানুহ আছে নেকি চাওঁ ৰ'ব এই মানুহ আছে নাকান্দো দে গাইছ চাবি দে মই এটা তোমালোকক বস্তু দেখাম নিখান্ত কান দি আছে এই ইয়ে দেখা অ' নাই এনে কিবা কান্দা হেন পালোঁ নাই নহয় হা বেয়া লাগছে অলপ বেয়া ঐ মন নহয় আরে আমি জানো না গোটে সুধবা নলি কিয় মোক তই
আজি আমাৰ দুজন মানুহৰ বাহিৰে বেলেগ কাৰোৱে কাম নহ'ল, মাত্ৰ আহা দুইজনৰে হ'ল। হ'বই না কাৰোৱে কাম হ'ল, গোটেইকেইটা দুখিত। কাৰ কাৰ আৰু ইয়াৰো হৈছে বোলে বিশালৰ। মই কান্দছো, দেখিছাতো, দেখিছে নেকি তই? চবেই দেখিছে ৰে। ধুনীয়া কাজিয়া এখন হৈ আছে। মানে আমাৰ এজন মানে আমাৰ এজন আমাৰ গাড়ীৰ পৰা গুৱাহাটী গৈছে, কিন্তু সি ভাড়া দি যোৱা নাই। এতিয়া কোনে বা দিয়ে? গাড়ী যাই ভাড়া দিয়ে দিব। ফাইনেল ওচৰত নীলা চিষ্টেম নাই। গাইজ আৰু এইটো চাওক কি মস্ত ডাঙৰ এটা কালী মাৰ মূৰ্তি সজাইছে, কি ধুনীয়াকৈ। যাওঁতে মানে দেখা পাইছিলোঁ আৰু আহোঁতে নামি কিনে এটা সেৱা কৰি যাওঁ ৰ'ব। আৰু এইটো হৈছে সাৰ গৰু, কি ধুনীয়াকৈ আছে না। এই ওচৰত যাই ৰিংকাব মনত শক্তি লৈ গ'লে মূৰ্তি কিন্তু বনাইছে, দেই ভুৱ মুখৰে। যাওক যাওক বঢ়িয়া। মানে এই মূৰ্তিটো গোটেই চিমেণ্টেৰে বনাইছে, কি আচৰিত বনাইছে। লাইক এটা কৰি দিব মূৰ্তিটোৰ কাৰণে। তো গাইজ সিহঁতে সেৱা কৰিব গৈছে, সেৱাটো লওক। অ' বিজয়, মোৰ কাৰণেও। তো গাইজ সাৰ গৰুটো দেখিছে না, কি ধুনীয়াকৈ লাৰিব দিয়ে। ময়ো লাৰিছে আৰু একবাৰ। আজি ফাৰ্ষ্ট সাৰ গৰু লাৰি পালোঁ। এনেই শুনিছিলোঁ সাৰ গৰু বিৰাট খঙাল। সাৰ গৰুটো বিজয়, সাৰ গৰুৰ বিষয় এনেই কি শুনিছিলি? এনেই মই শুনিছিলোঁ কিতাপত সাৰ গৰু বিৰাট খঙাল হয়। যিহেতু আমি পঢ়িছিলোঁ শংকৰদেৱে সাৰ গৰুৰ লগত যুদ্ধ কৰি সাৰ গৰু বগৰাই দিছিল। আজি লাইফত প্ৰথম সাৰ গৰু লাৰিছোঁ, খুব মৰমীয়াল। প্ৰথমতে দেখি মই কিন্তু ভয় খাইছিলোঁ, তাৰপিছত ইহঁতে লাৰা দেখা পাই ময়ো লাৰিলোঁ লাহেকৈ। খুব নম্ৰ। বাই বাই। চাই আৰু মানে ইহঁতে ভিতৰত গৈ কিনে সেৱা কৰিলে, কিন্তু মোৰ বৰদেউতাই ঢুকুৱা এবছৰ হোৱা নাই, সেইকাৰণে মই ভিতৰত সেৱা নকৰিলোঁ। বাহিৰৰ পৰাই সেৱা এটা ল'লোঁ, আশীৰ্বাদ কৰিব যাতে ভালে ভালে থাকোঁ। লগতে মোৰ ভিডিঅ' চোৱা সকলোকে যাতে ভগৱানে ভালে কুশলে ৰাখে তাৰে কামনা কৰিলোঁ, ভালে কুশলে ৰাখিব। গাইজ এই ছোৱালীটো দেখিছেনে? তামাম ষ্টাইল, খালি ফটো ভিডিঅ'। ফটো উঠাব কিনিছোঁতো মোবাইল। আজি ভিডিঅ'টো যিমান ভাল হ'ব বুলি ভাবিছিলোঁ সিমান ভাল নহ'ল, কাৰণ এইখন গাড়ী আছে, মোৰ মাথাত লাগিব পাৰে। মানে কি হাবিয়ান বস্তু লগত থাকিলে ইমান ভিডিঅ' ৰ ইমান ভিডিঅ' কিবা বনাব নোৱাৰি। একদম মানে তামাম জমনি কৰি আহিব ভাবিছিলোঁ, কিন্তু জমনি কৰা নহ'ল না। কি দেখা হাবিয়ান বস্তু থাকিলে কোনো এটা কাম কিবা নহয়, সেইকাৰণে নহয় ভাল। हर एक सक्सेस का पीछे जो आप ही कहता है ना, वो बिल्कुल सही है, लेकिन जैसे जैसे नहीं है। ৰংজলীত যে খাম বুলি ভাবিছিলোঁ, দোকান বন্ধ আছিল। দোকান বন্ধ, মই আসাম নেটৱৰ্ক খাম বুলি ভাবিছিলোঁ। আসাম নেটৱৰ্ক আমাৰ এইফালে পাঁচ আছে না, তই গোটেই সপোন ভালে হৈছে, কাৰণ মই গাইছ একো খাব নোৱাৰোঁ, গেষ্টিক। শ্লাইচ কিবা কেক চেক খাব পাৰিলোঁ হয়। আজিলৈকে চলি নাই, একো খাব নোৱাৰি। ফাইনেলি খালোঁ লাগি গাইজ দেখছি না, বটলটো আধা শেষ কৰি কেনে মোক দিছে। থুই নাখাং যা, খাই ভাইছা মোৰো দিন আহিব। আপাগিলা থাকাতে হাপিগিলা মালি চাচোন চা নালাগে ভিডিঅ' আৰু মই নাজানো। আচ্ছা হ'ল দিবা মনে নাই, দিলোঁ দে হ। যাং হা, বাই বাই। মুখীখান বাই বাই দি। বাই 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 বাই। ঐ যাং, বাই বাই। বাই বাই। গুলি ক চেণ্ডেল আটকিছি।